সমিতি আৰু সদৌ অসম ট্ৰাইবেল ইউথ লীগৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত চাৰিটা খুব গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হয়। প্ৰথমটো আছিলে চেপ্টাৰ 10 অফ দি আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886। দ্বিতীয়টো আছিলে দ্য শ্বেডুল কাষ্ট এণ্ড শ্বেডুল ট্ৰাইবছ প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989। আৰু এটা বিষয় আছিল দ্য শ্বেডুল ট্ৰাইবছ এণ্ড আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইট এক্ট 2006। আৰু শেষৰটো বিষয় আছিল দি আছাম SCs এণ্ড STs ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চিজ ইন ছাৰ্ভিচেছ এণ্ড পোষ্ট এক্ট 1978। এই চাৰিটা মূল বিষয়ত আজি সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে BTCৰ ছেক্ৰেটাৰী নৰেন চন্দ্ৰ বসুমতাৰী ACS, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শব্দৰাম ৰাভা, ভূমি বিষয়ত অংশগ্ৰহণ কৰে গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ অধিবক্তা সত্য বসুমতাৰী। আৰু ৰিজাৰ্ভেশ্যন পলিচি সম্পৰ্কত মই ব্যক্তিগতভাৱে এই টপিকত অংশগ্ৰহণ কৰোঁ। আৰু আজি খুব BTRৰ 10টা ট্ৰাইবেল সংঘৰ ইউনিটৰ আৰু ট্ৰাইবেল ইউথ লীগৰ 10টা ইউনিটৰ প্ৰতিনিধিৰ উপস্থিতিত এই চাৰিওটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। বিশেষকৈ ভূমি ৰক্ষণাবেক্ষণৰ বিষয়টোৱে বেছি অগ্ৰাধিকাৰ পাইছে আজি আলোচনা চক্ৰত, কাৰণ চেপ্টাৰ 10 প্ৰপাৰলি ইমপ্লিমেণ্ট হোৱা নাই, BTR অঞ্চলতো হোৱা নাই, BTRৰ বাহিৰতো হোৱা নাই, যাৰ কাৰণে ট্ৰাইবেল বেল্ট ব্লকবিলাক আজিৰ তাৰিখত প্ৰটেক্টেড নহয়। নন প্ৰটেক্টেড ক্লাছ অফ পিপুলৰ ইয়াতে ব্যাপক হাৰত অধিগ্ৰহণ হৈছে, এনক্ৰচমেণ্ট হৈছে, ইলিগেল ইণ্ডাষ্ট্ৰীবিলাক গঢ়ি উঠিছে। প্ৰশাসনে এটা ট্ৰান্সফাৰ্ড ছাবজেক্ট হিচাপে ট্ৰাইবেল বেল্ট ব্লকত সংঘটিত হোৱা এনক্ৰচমেণ্টবিলাক উচ্ছেদ কৰিবলৈ আজি আলোচনা চক্ৰত সমল ব্যক্তিসকলৰ বক্তব্যত প্ৰকাশ পাইছে। গোচৰ প্ৰদ্যুৎ বৰা নামৰ এগৰাকী ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন এটা কেছ দিছিল 78/2019। এই কেছটোত মাননীয় উচ্চ ন্যায়ালয়ে অসমৰ য'ত য'ত যিবিলাক জিলাত ট্ৰাইবেল বেল্ট ব্লক আছে তাৰ ডেপুটি কমিশ্যনাৰসকলক শীঘ্ৰে এই বেদখল মুক্ত কৰিবৰ কাৰণে ইনিচিয়েটিভ ল'বলৈ বা কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশনা দিছে। কিন্তু এই নিৰ্দেশনাটোক কোনো ডিচিয়ে আজিলৈকে পালন কৰা নাই আৰু ষ্টেট গভৰ্ণমেণ্টেও কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। গতিকে আজি আলোচনা চক্ৰত সমল ব্যক্তিসকলে গভৰ্ণমেণ্টক, যিহেতু তেওঁলোকে প্ৰত্যেক সপ্তাহতে একোটা ডিচিশ্যন লয়, কেবিনেট ডিচিশ্যন, যে ট্ৰাইবেলৰ লেণ্ড প্ৰটেকশ্যনৰ কাৰণে ট্ৰাইবেল বেল্ট ব্লকত হোৱা অবৈধ বেদখল মুক্ত কৰাৰ কাৰণে এভিকশ্যন কৰিবৰ কাৰণে এটা কেবিনেট ডিচিশ্যন ল'বৰ কাৰণেও সমল ব্যক্তিসকলে আহ্বান জনাইছে। আৰু এইটো আজি আলোচনা চক্ৰৰ দাবী। ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইট এক্ট ইমপ্লিমেণ্ট কৰি বনাঞ্চল আৰু বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰি থকা জনজাতি ফৰেষ্ট ডুৱেলাৰবিলাকক মাটিৰ ভূমিস্বত্ব দিবৰ কাৰণে আজি দাবী উত্থাপন কৰা হৈছে। ৰিজাৰ্ভেশ্যন পলিচিৰ প্ৰপাৰ ইমপ্লিমেণ্ট হোৱা নাই। ৰিজাৰ্ভেশ্যন পলিচি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে যি OM আছে, OMখন আজিলৈকে মডিফাই নহ'ল। ক্লজ 4 আৰু ক্লজ 3 মডিফাই কৰি ট্ৰাইবেলক বিভিন্ন ডিপাৰ্টমেণ্টত যি বঞ্চিত হৈ থকা ট্ৰাইবেল এমপ্লয়ীবিলাকক, চিডিউল কাষ্ট এমপ্লয়ীবিলাকক প্ৰমোশ্যন দিয়াৰ এটা দাবী উত্থাপন হৈছে। আৰু প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট 1989টো অসমত প্ৰযোজ্য কৰিবৰ কাৰণে আজি সমল ব্যক্তিসকলে সজোৰে দাবী উত্থাপন কৰিছে যে এইটো সাহস গোটাওক। কোৰ্টৰ আইন নিৰ্দেশনা আছে আৰু আইন আছে, চেপ্টাৰ 10 আছে। গতিকে চেপ্টাৰ 10টোক আপোনালোকে প্ৰপাৰলি ইমপ্লিমেণ্ট কৰক আৰু হাইকোৰ্টৰ নিৰ্দেশনাটো মানি চলি এই বেদখলকাৰীসকলক উচ্ছেদ কৰক।